তো হেল্ল' ফ্ৰেণ্ডছ, মই এতিয়া আছোঁ বৰ্তমান কহিমাৰ জাপানিজ টাৱাৰৰ ওপৰত। এটা মিউজিয়াম হয় আৰু এইখন ৱৰ্কিং কণ্ডিশ্যনত থকা এখন জীপ হয়। এইখন উইলি জীপ হয়, আগৰ দিনৰ। এইখন যুদ্ধত ব্যৱহাৰ কৰিছিলে। আৰু এইটো চাওক, এইটো চাইৰন, মানে বতাহ লাগিলে এইটো চাইৰন বজি বজি যায়। আৰু আগৰ বস্তুবিলাক অলপ বেলেগ ধৰণৰ। এইটো ৱাটাৰ প্ৰেছাৰ পাম্প ইয়াত আছে। আৰু ইফালে চাওক, এটা গান, মেচিন গান। এইটো দি বন্দুকত এনেকৈ গুলিয়াই গুলিয়াই গৈ আছিল, ছাইডত বহি বহি এনেকৈ গুলিয়াই গুলিয়াই গৈ আছিলে। আৰু ইয়াতে ৱাকি টকিৰ ব্যৱস্থাও আছিলে। এইটো চাওক, মটৰলাৰ ৱাকি টকি, এনেকৈ কথা কৈ কৈ ৰিপৰ্টিং কৰি গৈছিলে। আৰু এইটো জাপানিজ ৱাৰ যেতিয়া হৈছিলে সেইখন সময়ত ব্যৱহাৰ কৰা এটা জীপ হয়। এখন চাওক কেনেকুৱা। আৰু ইয়াত এখন ঝাণ্ডা লগোৱা আছে। আৰু এইফালে আপোনালোকে ঘূৰি আহিলে দেখিব বেলচা লগোৱা আছে। যদি ক'ৰবাত গাড়ীখন ফচি যায় তেতিয়া আপোনালোকে বেলচা দি পেলাই ৰাস্তাটো ঠিক কৰি পেলাই আপোনালোকে আগবাঢ়ি যাব পাৰিব। আৰু চাওক, তেলৰ টেংকি ক'ত, ইয়াত তেলৰ টেংকি আছে ইয়াতে। আৰু ইয়াত এচেচৰিজ, ইয়াত আৰ্মছ এণ্ড এমুনেশ্যনবিলাক ইয়াত লৈ যাব পাৰি। আৰু এখন এনেকৈ উঠাইও দিব পাৰি, উঠাই পেলাই ইয়াত আৰু আপুনি হুড লগাই ল'ব পাৰে। আৰু এনেকৈ আমি আজি ভাবি আছোঁ এইখনকে লৈ আমি আজি হৰ্ণবিল চাবলৈ যাম। বলক যাওঁ, এবাৰ চলাই আহোঁ এই জীপখন। আৰু এনেকৈ গৈ থাকিম হৰ্ণবিললৈ, আমি জীপ চলাই চলাই। বলক এবাৰ জীপ লৈ পেলাই হৰ্ণবিল চাই আহোঁ।